Hey guys, মই Nikhil আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিব খুজিছোঁ এটা নতুন ইউটিউব চেনেল, ব্লগিং ইউটিউব চেনেল, যাৰ জৰিয়তে আপোনালোকক কিছুমান ঠাই দেখাব চেষ্টা কৰিম। চ' আজিও ভিডিঅ' হিচাপে ধৰক নলবাৰীৰ কিছুমান জেগা আপোনালোকক দেখাব চেষ্টা কৰিম। চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টোত বহুতখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, চ' আপোনালোকে নিজৰ বুলি ভাবি মানি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ। सफर कैसा है ये सफर, मंजिलों की ना है कोई खबर, सफर। ভিডিঅ'টোত সিমান ভাল কোৱালিটি দিব পৰা নাই, সেইটো ধৰক গম পাইছোঁ, কিন্তু আপোনালোকক মই লাহে লাহে ধুনীয়া কোৱালিটি দি যাম। আৰু আজি ষ্টাৰ্টিং ভিডিঅ' সেই হিচাপে আপোনালোকক নলবাৰীখন দেখুৱাওঁ, তাৰপিছত বেলেগ জেগা দেখুৱাবলৈ চেষ্টা নিশ্চয় কৰিম। कैसा है ये सफर, मंजिलों की ना है कोई खबर। নলবাৰী বুলি ক'লে আমাৰ এশাৰীৰ সৰ্ববৃহৎ দীঘল লাগে অহা নাই নেকি? আমাৰ ঘৰত দেখিন পাই আহ रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना तू चल टकर न कर अगर मगर, कैसा है ये सफर, मंजिलों की न है कोई खबर। এখানি জেগা মানে টেঙা চৰ্বতৰ কাৰণে বিখ্যাত জেগা এই জেগাখানি। এতিয়া আমি আহি বাৰেলেচা মন্দিৰ পালোঁ। এতিয়া ধৰক বাৰু মই কেতিয়াবা বনাম বাৰেলেচা মন্দিৰৰ ভিডিঅ' এটা বনাম, আপোনালোকৰ দেখুৱাম। এতিয়া ধৰক আমি ল'ম লাহেকৈ লেফ্ট টাৰ্ণ, চিধাও যাব পাৰি, চিধা গ'লেও আপোনালোকৰ নলবাৰীয়ে পায়, কিন্তু আমি যাওঁ এইপিনে। চ' বলক আগলৈ চাই থাকক। বৰ্তমান ধৰক 15 আগষ্ট চলি আছে, চ' আহি আছে মানে। এতিয়া যদি আপোনালোকে ধৰক নলবাৰীত যদি আপোনালোকে আগৰ ফালে যায়, আপোনালোকৰ কলেজ চকৰ সেইপিনে বহুত জাম হ'ব, কাৰণ ধৰক এতিয়া বৰ্তমান 15 আগষ্ট চেকিং চলিব না। চ' যদি আপোনালোকে জাম নোহোৱাকৈ সোনকালে যাব লাগে, তেতিয়াহ'লে কিছুমান শ্বৰ্টকাট ৰাস্তা আছে। বালিলেচা পাৰ হৈ আহি এইপিনে এটা পুখুৰী আছে হা, সেইটো পুখুৰী, সেইপিনে পুখুৰীটোৰ কিনাৰেৰে এটা ৰাস্তা আছে, ৰাস্তাটোৰ মাজেৰে যাওক। চ' আপোনালোকক বাকীখিনি দেখাই আছোঁ। ৰাস্তাটো অলপ বেয়া, তাৰপিছত আপোনালোকে লাহে আহিলেই হ'ল, একো নহয় বাৰু, অলপমান বেয়া। ধুনীয়া গাঁৱলীয়া পৰিৱেশ, এনেকুৱা জেগাত আচল কথা জুবিন দাৰ এটা গানক লাগি মনত পৰি যায়। লুকা ভাবু দৰা কইনা আৰু কত খেল আছে, খেলি সৰু ল'ৰা ছোৱালী। ৰাস্তাত অলপমান গাড়ী চলাটো টান, মানে বেলেগ প্ৰব্লেম নাই, কিন্তু এইটো ৰাস্তাত আপোনাৰ মেইন প্ৰব্লেম হ'ল ই ৰিক্সাবিলাক ৰেচ খেলয়, মানে সিহঁতক যাব দিব লাগে, বাকী কোনোবা যাবি নাযা নাই বাৰু, উপায়টো নাই, সিহঁতকে যাব দিছোঁ। আমি আৰু লাহে এনেকৈ যাই থাকোঁ যাওক আৰু জামৰ মাজত। মানে সৰু এটা বস্তু লাগে, সেইকাৰণে উপহাৰত আহিলোঁ। বাৰু আমি ভিতৰত যাই চাই লওঁ কি ল'ব পাৰোঁ, চ' আপোনালোককো দেখাম। চ' বলক ভিতৰত যাওঁ।
বস্তুটো ল'লোঁ দক, কিন্তু ভিডিঅ' কৰা নহ'ল, মানে এটা ছাৰপ্ৰাইজ হৈ থাকক বাৰু। এতিয়া পেকিং কৰিব দিওঁ দক না কি? পেকিং হৈ আছে বৰ্তমান প্ৰডাক্ট ফাইনেলি পেকিং হৈ গ'ল দক, দাদাই ধুনীয়াকৈ পেকিং কৰি দিলে বাৰু। এতিয়া বলক আৰু কি দেখাব পাৰোঁ চাওঁ, আমি আৰু যাওঁ বস্তুটো লৈ। গাইজ মস্ত ধুমগুণ্ড বৰষুণ, উপায় নাই ক'ৰবাত যাব ওলাম আগে এই জেগায়। শান্তি নহয় গৈছে লাইফটোত। কোনটো পানী খোৱা পুখুৰীত বা বিধিছিলোঁ মই বৰুণৰ। এই বৰুণ, এই কিয় নাই কৰা মোৰ লগত হা? গাইজ ফাইনেলি নলবাৰীৰ পৰা ঘৰলৈ আহি আছোঁ এতিয়া। আৰু মানে ধৰক কিছুমান বৰষুণৰ কাৰণে কিছুমান ক্লিপ দেখাব নোৱাৰিলোঁ হা, তাৰ কাৰণে চৰি। বাই বাই নেক্সট ব্লগ আহি আছে আপোনালোকৰ, ধৰক ভাল কোৱালিটিত নেক্সট ব্লগ আহি আছে। এইটো বাৰু ধৰক ষ্টাৰ্টিং হিচাপে যি হ'ল আৰু তথাপিও আপোনালোকৰ ধৰক কিছু ভাবোঁ আপোনালোকৰ মৰম দিব। চ' সেই হেৰিত আপোনালোকৰ ধৰক আজিৰ ব্লগটো এনেকৈ সামৰিলোঁ। চ' আপোনালোকৰ নেক্সট টাইম ব্লগ আহি আছে, আপোনালোকে চাব বুলি আশা কৰিলোঁ। থেংক ইউ। জয় অসম।